নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আইজেড টেকনিক্যাল লৈ আজি আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেন্ট এটা ভিডিও লৈ আহিছো সবিয়ৰ সকল ভিডিওটো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেন্ট ভিডিও হ'ব বিয়ৰসকল আজিৰ এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম প্ৰজ্ঞান ভাৰতী স্কিমৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক যি স্কুটি প্ৰদান কৰা হৈছিল এই স্কুটি প্ৰদানৰ জৰিয়তে বিয়ৰসকল চৰকাৰৰ ফালৰ পৰা কিমান টকা ধন খৰচ কৰা হৈছে এই আঁচনিটোৰ কাৰণে কিমান টকা বিয়ৰসকল ধন চৰকাৰৰ ফালৰ পৰা আবণ্টন কৰা হৈছিল গোটেইখিনি বিষয় বিয়ৰসকল আজিৰ এই ভিডিওটোত মই আপোনালোকৰ লগত আলোচনা কৰিম সো বিয়ৰসকল ভিডিওটো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক বিয়ৰসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ লগত এটা কথা শেয়াৰ কৰিব বিচাৰিছো বিয়ৰসকল আপোনালোক বহুতৰে সাকে এটা কনফিউজন থাকিব পাৰে যে এইটো চেনেলত বিয়ৰসকল আমি সকলো সময়তে গভৰ্নমেন্ট স্কিম ৰিলেটেড ভিডিও বিলাক আমি দেখিবলৈ পাও এই ভিডিও বিলাকৰ আৰত কিবা ৰাজনৈতিক উদ্দেশ্য লুকাই থাকিব পাৰে নেকি বিয়ৰসকল আপোনালোকে নিশ্চয় জানে আমি এইটো চেনেলত প্ৰায় সময়ত বিয়ৰসকল গভৰ্নমেন্ট স্কিম ৰিলেটেড আমি ভিডিও বিলাক দিও আৰু বিয়ৰসকল এই ভিডিও বিলাক দিয়াৰ আমাৰ মূল উদ্দেশ্য হৈছে যে আপোনালোকে যাতে এই আঁচনিসমূহৰ বিষয়ে জানিব পাৰে বা বিয়ৰসকল আপোনালোকে এই আঁচনিসমূহত আবেদন কৰিব পাৰে কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব গুটেইবিলাক বিয়ৰসকল মই আপোনালোকক দেখাবলৈ চেষ্টা কৰো ইয়াত বিয়ৰসকল কোনো ৰাজনৈতিক উদ্দেশ্য নাই আপোনালোকক বিয়ৰসকল সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে এই ভিডিওবিলাক বিয়ৰসকল আমি আপলোড কৰো এইটো চেনেলত আমি ইনফৰমেশন দিও আপোনালোকে বিয়ৰসকল আমাৰ এই ভিডিওবিলাকৰ জৰিয়তে আপোনালোকে যাতে কিবা এটা আপোনালোকৰ লাভ হয় সো বিয়ৰসকল এইটো হৈছে আমাৰ মূল উদ্দেশ্য তো বিয়ৰসকল এতিয়া আমি মেইন ভিডিওটোলৈ আগবাঢ়িছো বিয়ৰসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছো বিয়ৰসকল এই ইনফৰমেশনখিনি আসাম ফাইনেন্স ডিপাৰ্টমেন্টৰ অফিচিয়েল ফেসবুক পেজৰ পৰা বিয়ৰসকল ইনফৰমেশনখিনি মই দিবলৈ আপোনালোকক চেষ্টা কৰিছো তো বিয়ৰসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষাৰ ক্ষেত্ৰত নতুন দিশে গতি কৰিব সেই লক্ষ্যৰে মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্ৰসাৰণ কৰিবলৈ এই আঁচনিখন ৰূপায়ণ কৰা হৈছে তো বিয়ৰসকল ইয়াত আপোনালোকে স্পষ্ট হিচাপত দেখিবলৈ পাইছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিয়ৰসকল ইয়াত আপোনালোকে চাওক আমাৰ প্ৰতিশ্ৰুতিৰ সফল ৰূপায়ণ ইয়াত দেখিবলৈ পাইছে বিয়ৰসকল প্ৰজ্ঞান ভাৰতী তো বিয়ৰসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে শিক্ষা গ্ৰহণ উদ্দেশ্যপূৰ্ণ হলে সৃষ্টিশীলতা প্ৰস্ফুটিত হয় সৃষ্টিশীলতা ফুটি উঠিলে ভাৱৰ বিকাশ ঘটে ভাৱ বিকশিত হলে জ্ঞান সম্পূৰ্ণৰূপে আলোকিত হয় জ্ঞান আলোকিত হলে অৰ্থনীতি সমৃদ্ধ হৈ উঠে ডক্টৰ এপিজে আব্দুল কালাম তো বিয়ৰসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে আঁচনিখনৰ নাম হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি তো বিয়ৰসকল এই আঁচনিখনৰ জৰিয়তে এইবাৰ বিয়ৰসকল উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা 22245 গৰাকী ছাত্ৰীলৈ স্কুটি প্ৰদান কৰা হৈছে বিয়ৰসকল এই আঁচনিটোৰ জৰিয়তে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে তো বিয়ৰসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে আবণ্টিত ধনৰ পৰিমাণ বিয়ৰসকল 144.30 কোটি টকা তো বিয়ৰসকল ইয়াত আবণ্টিত ধনৰ পৰিমাণ দেখিবলৈ পাইছে আপোনালোকে 144.30 কোটি টকা এই আঁচনিখনৰ জৰিয়তে এই আঁচনিটোৰ জৰিয়তে খৰচ কৰা হৈছে ব্যয় কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু বিয়ৰসকল ইয়াত আপোনালোকে চাওক আঁচনিখনৰ লাভালাভ আপোনালোকে দেখিবলৈ পাইছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা 22245 গৰাকী ছাত্ৰীলৈ স্কুটাৰ বিতৰণ কৰা হৈছে বিয়ৰসকল এই আঁচনিখনৰ জৰিয়তে 22245 গৰাকী ছাত্ৰীলৈ স্কুটি বিতৰণ কৰা হৈছে প্ৰদান কৰা হৈছে তো বিয়ৰসকল সৰ্বমুঠ হিতাধিকাৰী আপোনালোকে দেখিবলৈ পাইছে 22245 গৰাকী আছিল সৰ্বমুঠ হিতাধিকাৰী তো লাষ্টত আপোনালোকে দেখিবলৈ পাইছে বিত্ত বিভাগ তো বিয়ৰসকল এই ইনফৰমেশনখিনি বিয়ৰসকল মই আপোনালোকক আসাম ফাইনেন্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা দিছো আসাম ফাইনেন্স ডিপাৰ্টমেন্টৰ অফিচিয়েল ফেসবুক পেজৰ পৰা বিয়ৰসকল মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিয়ৰসকল প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা বিয়ৰসকল 144.30 কোটি টকা খৰচ কৰা হৈছিল এই আঁচনিটোৰ জৰিয়তে আৰু বিয়ৰসকল এই আঁচনিখনৰ জৰিয়তে সৰ্বমুঠ বিয়ৰসকল হিতাধিকাৰী আছিল 22245 গৰাকী ছাত্ৰীয়ে স্কুটাৰ লাভ কৰিছিল তো বিয়ৰসকল আপোনালোকে নিশ্চয় বুজি পালে বা আপোনালোকে নিশ্চয় গম পালে বিয়ৰসকল এই আঁচনিখনৰ জৰিয়তে বিয়ৰসকল চৰকাৰৰ ফালৰ পৰা বিয়ৰসকল কিমান টকা ধন আবণ্টন কৰা হৈছিল বা বিয়ৰসকল কিমান টকা ধন খৰচ কৰা হৈছিল তো বিয়ৰসকল এনেকুৱা ধৰণৰ ইনফৰমেশন বিয়ৰসকল আপোনালোকে এইটো চেনেলত পাব তো বিয়ৰসকল আজিৰ ভিডিওটোত আপোনালোকৰ কাৰণে এইটো ইনফৰমেশন লৈ আহিছিলো আশা কৰিছো আজিৰ ইনফৰমেশনটো আপোনালোকৰ নিশ্চয় ভাল লাগিছে যদি বিয়ৰসকল
আজিৰ ইনফৰমেশ্যনটো আপোনালোকৰ ভাল লাগে নহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু বিয়াৰসকল ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু বিয়াৰসকল যদি আপোনালোকে এতিয়ালৈকে আইজেড টেকনিকেল নামৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে বিয়াৰসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে বিয়াৰসকল আমি যেতিয়া এইটো চেনেলত নতুন নতুন এনেকুৱা ধৰণৰ বিয়াৰসকল আপডেটেড ভিডিঅ' ইনফৰমেশ্যনেল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহোঁ আপোনালোকে যাতে ভিডিঅ'বিলাক চাবলৈ পায় বা আপোনালোকৰ ওচৰত নটিফিকেশ্যন যায় চ' বিয়াৰসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো বিয়াৰসকল আজিলৈ আহিছোঁ নমস্কাৰ জয় অসম বাই বাই টেক কেয়াৰ গাইজ